স্বাগতম জনাইছোঁ মোৰ অকণমানি পৃথিৱীখনলৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মই ইমান ধুনীয়াকৈ ওলাই মেলি ফটো মাৰিব যাওঁ বুলি ভাবিছোঁ। এতিয়া আমি গৈ আছোঁ গ্ৰীণ ভেলী। মই বৰ্তমান গোলাঘাটত আছোঁ। চ' ওচৰতে আছে, আমাৰ ঘৰৰ ওচৰতে। মই এপাক গৈ আহোঁ বুলি ভাবিছোঁ। ব'লক, সেইকাৰণে আপোনালোককো দেখাওঁ অকণমান। ৰাইজসকলে মোক অকলে এৰি থৈ গুচি গৈছে, দেখিছেনে বাৰু? পুৰা ঢোল বজাই আছে, শুনি ইমান ভাল লাগিছে। আপোনালোক শুনিছেনে বাৰু? একদম ঢোলৰ মাত শুনিলে নাচিবলৈ মন যায়। নাচিয়ে দিওঁ নেকি এপাক, কি হয় দেখা যায়। সোফালে আমাৰ ঘৰ আছে। ঘৰৰ পৰা বহুত ওলাই আহিলোঁ, বহুত দূৰ ওলাই আহিলোঁ দেই। মিষ্টেক হৈ যায়, গৈছিলোঁ নহয়। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। মোৰ লগত কোন কোন গৈ আছে দেখাই দিওঁ অলপ। এফালে হাই কৈ দিয়া। সেইফালে লাজুকী এজনী আহিছোঁ বুলি গম পাই হাঁহৰ ৰজা ৰাস্তাতে ৰখি আছে মোক খেদিবলৈ বুলি। কিনো দেখাওঁ বুলি নিজকে দেখাই গৈছোঁ আৰু দেই। ইয়াত দেখিছেনে ফটোশ্বুটৰ নামত মই খালি ইমান বেয়া ৰাস্তাতে আহি আছোঁ। ফাগুনৰ বতাহ বহুত ধুনীয়াকৈ বলিছে। বতাহৰ লগত বিলীন হৈ যাবলৈ মন গৈছে। জেগাডোখৰ ইমান ধুনীয়া লাগিছে, মানে কি ক'ম আৰু। এটাই কয় মোক উৰাই নিয়ে নেকি ঠিক নাই। উৰাই নিয়াটো পাছত চাম। প্ৰথমতে প'ষ্ট এটাকে দি মানে ভিডিঅ' এটাই বনাই লওঁ বোলো ৰ। সেইবুলি হাত চাত মেলি আৰু বিলীন হৈ গৈছোঁ বতাহৰ লগত। কি ক'বা গাইছ। তাৰপিছত এয়া আমি পালোঁহি। ক'ত পালোঁহি দেই গাইছ। মিষ্টেক হৈ যায় মাজে মাজে। এয়া সোমাই গৈছোঁ। মই শুনামতে মানে বন্ধ হ'ল বুলি কৈছে। তথাপিও ঘৰৰ ওচৰতে যিহেতু, সেইটো কাৰণে ভাবিলোঁ অলপ আহি যাওঁ। বন্ধ হ'লেও কি হ'ব, ফটোটো মাৰিব পাৰিম নে কি কয় গাইছ। আৰু বহুত ধুনীয়া মানে জেগাডোখৰ। কি কাৰণে বন্ধ হ'ল গম নাপাওঁ, কিন্তু বহুত ধুনীয়াকৈ বনাইছিলে ৰিজৰ্টখন। চলি আছে দেখিছে, মোক কেমেৰামেন বনাই থৈছে। ইমান ধুনীয়া ৰিজৰ্টখন। ব'লকচোন অকণমান আপোনালোকক দেখাওঁ। কি কাৰণে বন্ধ হ'ল গম নাপাওঁ, কিন্তু ভিউটো সঁচাকৈ বহুত ধুনীয়া। যাৰ মানে হয় ৰিজৰ্টখন মানে বহুত ধুনীয়া বনাইছিলে, কিন্তু আপুনি দেই ক'বলৈ ভাষা নাই। ইয়াত বহি মানে ধুনীয়াকৈ চাহৰ সোৱাদ লৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ইমান মজা লাগিলেহেঁতেন, কিন্তু বেড লাগ আমাৰ, কি ক'ম আৰু। দুখ লাগি গৈছে। খাবলৈ কি দিছে আজি? মেনুত কি আছে? অৰ্ডাৰ দিছিলে, আহিব এতিয়া। সেইফালে ফটো মাৰিব ৰখি আছে পজ দি। এটা তাত ভাঙিলোঁ মই, ইয়াত ভাঙিলোঁ নপৰিলোঁ। ইয়াত মোক আজি য'তে ত'তে লাগি থৈছে। মোৰ মুঠতে মেখেলা আজি গ'ল। এয়া হৈছে ঘোঁৰামৰা বিল। ঘোঁৰামৰা বিলৰ ওচৰতে আছে। মোক আদৰ দিছে গাইছ। ইয়াত আহিছোঁ ইয়ালৈ অহাৰ কাৰণে। এয়া মোক গামোচা পিন্ধিছে, পুৰণা গামোচা। ইয়াত বিলত বহুত পানী হয়, মাছ ওলায়, কিন্তু বৰ্তমান পানী শুকাইছে। বাৰিষা কাল, বাৰিষা কাল নহয়, খৰালি কাল কাৰণে। বাই বাই। আজিলৈ ইমানতে সামৰিছোঁ দেই গাইছ, নহ'লে আমনি হ'ব। মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে জনাবচোন আপোনালোকে অলপ। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ' দিম, নহ'লে কি কৰিম আৰু। আজিলৈ ইমানেই, বাই।